আঁচনি সম্পন্ন কৰা হ'ল যিবিলাক ঘৰলৈকে পানীৰ খোৱা পানী যোগান ধৰা হ'ল সেই গাঁওবিলাকত পেকে ৱাটাৰ ইউজাৰ্ছ কমিটি গঠন কৰা হৈছে আৰু এই ইউজাৰ্ছ কমিটি সমূহক যোগান ধৰাৰ কাৰণে চৰকাৰৰ পৰা যি 15 ফাইনেন্স বা ফাণ্ড দিয়াৰ ব্যৱস্থা আছে সেইখিনি অন্ততঃ ৰাইজক যথেষ্ট সকাহ দিছে কাৰণ আমাৰ গাঁও অঞ্চলত বসবাস কৰা ৰাইজে টাউন অঞ্চলত থকা ৰাইজৰ নিচিনাকৈ পানীৰ কাৰণে টেক্স দি পানী পোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা ভোগ কৰে সেইকাৰণে বহু জাগাত য'ত এই 15 ফাইনেন্সৰ পৰা ফাণ্ড দিয়াৰ ব্যৱস্থা হোৱা নাছিল তেতিয়ালৈকে ৰাইজে খোৱা পানী পালেও সেইখিনি গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল সেইকাৰণে চৰকাৰে এইখিনি সুবিধা দিয়াৰ কাৰণে আৰু অন্ততঃ ৰাইজে এইখিনি সুবিধা পোৱাৰ কাৰণে এতিয়া খোৱা পানী জল জীৱন মিছনৰ জৰিয়তে যিখিনি পানী যোগান ধৰিছে সেইখিনি খুব আনন্দমনে গ্ৰহণ কৰিছে যিখিনি যাৰ কমিটি গঠন কৰা হ'ল তাত জলমিত্ৰ এপইণ্টমেণ্ট দিয়া হৈছে কিছুমানৰ অৱশ্যে এতিয়ালৈকে দিয়া হোৱা নাই আশা কৰোঁ এইখিনি কিছু দিনৰ পিছত সম্পন্ন হ'ব আৰু আমাৰ যিহেতু PHC ট্ৰান্সফাৰ ছাবজেক্ট কাউন্সিলৰ আমাৰ BSc যিজন তেখেতে গোটেই কথাখিনি গোটেই কাম তদাৰক কৰি আছে কিন্তু কামৰ ক্ষেত্ৰত কিছু লেহেম হৈছে সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক অলপ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে কামখিনি তৎপৰতা হয় আৰু লগতে আমাৰ BTN চালত যি ডিপাৰ্টমেণ্টেল যি EM তেখেতৰ যোগাযোগ ৰাখি কামখিনি যাতে তৎপৰতাই কৰি পৰা যায় সেই বিষয়খিনি অলপ দৃষ্টি ৰাখি কাম কৰিব বিশেষকৈ ভূটান বৰ্ডাৰ এলেকাত যিহেতু বহুত শিলাময় তাত বৰিং বহাওঁতে যথেষ্ট কষ্টলি হয় বহু জাগাত কৰিব পৰা নাযায় আৰু সেইকাৰণে মোৰ এটা অনুৰোধ আমাৰ মাননীয় মন্ত্ৰীক ৰাখিব বিচাৰিছোঁ আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে যে জল জীৱন মিছন অকল আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰৰ কাৰণে নে ছাৰফেচ ৱাটাৰৰ কাৰণে কৰিব পৰা যায় যদি ছাৰফেচ ৱাটাৰৰ পৰা তেনেকুৱা আঁচনি ল'ব পৰা যায় তেতিয়াহ'লে যিহেতু আমাৰ BTR এলেকাত যথেষ্ট নদ নদী আছে আৰু সেই নদ নদীসমূহৰ পৰা আমি ছাৰফেচ ৱাটাৰৰ জৰিয়তে আঁচনি ল'ব পৰা যায় যদি তেনেকুৱা লোৱা যায় তেতিয়াহ'লে আমাৰ কাৰণে হয়তো কষ্টটো এতিয়া আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰৰ পৰা আমি বৰিং বহুৱাই যিখিনি ব্যৱস্থা কৰিছোঁ তাৰ কষ্টত আমি হয়তো কম কষ্টতে পাব পাৰোঁ এই বিষয়খিনি যদি ব্যৱস্থা নাই তেতিয়া ব্যৱস্থা কৰাৰ কাৰণে যদি আমাৰ ভাৰত চৰকাৰৰ লগত কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ এই ব্যৱস্থাখিনি